নমস্কাৰ এইখিনি সময়ত বিশেষভাৱে ধন্যবাদ দিওঁ আমি আমাৰ অসমীয়া যিশু ভক্ত সমাজৰ তৰফৰ পৰা আমি এনলপ এটা পাইছোঁ আৰু এই এনলপটো আমি বহুত দিনতে প্ৰাৰ্থনা হেৰিটো পাইছিলোঁ অনুৰোধটো আৰু এইখিনি সময়ত আজি আমি এই এনলপটো পাইছোঁ আৰু আপোনালোকৰ কাৰণে আমি প্ৰাৰ্থনাত আছিলোঁ আৰু যিটো এপ'লো হস্পিটেলৰ পৰা যিটো আহিছে এনলপ তাৰ কাৰণে আপোনালোকক আমি বিশেষভাৱে ধন্যবাদ দিছোঁ অসমীয়া যিশু ভক্ত সমাজৰ তৰফৰ পৰা আৰু আপোনালোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম আৰু লাগি থাকিম আৰু কাৰোবাৰ যদি তেনেকৈ বিশেষভাৱে প্ৰাৰ্থনাৰ অনুৰোধ থাকে আপোনালোকে আমাক দিব আৰু ক'ব আমাক জনাব পাৰিব আৰু আমাৰ ফোন নম্বৰ আছে আপোনালোকে যোগাযোগ কৰিব পাৰিব প্ৰাৰ্থনাৰ কাৰণে বিশেষকৈ ধন্যবাদ দিছোঁ Hello everyone, welcome to my YouTube channel Astha Worship YouTube channel. নমস্কাৰ মই আস্থাই মোৰ YouTube চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ শেহতীয়াকৈ হ'লেও সকলোকে ইংৰাজী নৱবৰ্ষ 2022 চনৰ সকলোকে শুভেচ্ছা জনাইছোঁ আজি আমাৰ এটা জুবলি প্ৰগ্ৰাম আছে তাত আমি যাব লৈছোঁ আৰু জুবলি প্ৰগ্ৰামত আমাৰ মহিলাসকল ওলাই আছে কেনেকৈ যাওঁ কি কৰোঁ আহক আজি আমাৰ লগত জুবলিলৈ যাওঁ 100 year জুবলি মহিলাসকলে ওলাই আছে দেখিছেনে কাপোৰ কানি পিন্ধা ৰেডি হৈ আছে দুজনী আণ্টি ওলাই আছে যাব লৈছোঁ ৰৌনগৰ পেহী পেহী অকল পেহী আছে আৰু শ্ৰান্তি আগত নামা মই অকলে আজৰি গৈছোঁ কোনো নাই মোৰ লগত মই অকলে বহিছোঁ মোৰ লগত বস্তুৱে পঢ়িব পাৰোঁ বোলে মোৰ নাম কি কৰিম এইবিলাকে কৰি গৈ থাকিব লাগিব এতিয়া মোকতো আজি ইমান ধুনীয়া লাগিছে হয় নহয় এইবিলাক পিকনিক গাড়ী পিকনিক লাইন পিকনিক ভৈৰৱকুণ্ড এইবিলাক এখন পিকনিক গাড়ী ইয়াৰ পৰাই চান্দি দিয়া আছে আমি আহি ইয়াত পালোহি আৰু ইয়াত কাৰ্যসূচী আৰম্ভ হৈ আছে আমি একেলগে এক হ'ব বাগিচাৰে তোমাৰ নামত যি গীত গান গৌৰৱ প্ৰশংসা যিসকলে আহি আমাক ঈশ্বৰৰ ওচৰ চপাত তেওঁলোকৰ আৰাধনাৰে তেওঁলোকৰ গীত গানেৰে আমাক সহায় কৰিলে তেওঁলোককো আন্তৰিক অভিনন্দন জনাইছোঁ ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক উপস্থিত মাননীয় ডেকা কমিটিৰ বাইদেউ ৰেভাৰেণ্ড প্ৰণয় দৈমাৰী তেখেত আজি
আপোনালোকক মই হাদেটিয়াৰ জুবলি দেখুৱালোঁ, লগতে আমিও নাচিলোঁ। কেনেকুৱা পালে চাই নিশ্চয় ভালেই পাইছে, আমি হয়তো ভালেই ডেন্স কৰিছোঁ। আৰু যদি ভাল পালে আমাৰ ভিডিঅ'বোৰ চাই তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।